Hello viewers, welcome back to my channel. আজি মই লৈ আহিছো মোৰ NB নিউজ আয়োজন কৰা বিহুৱতী বোৱাৰী তৃতীয়টি খণ্ড। হয়, মই তৃতীয়টি খণ্ড পালোহি আৰু তৃতীয়টি খণ্ডৰ খণ্ডটি আপোনালোকে এইটো ভিডিঅ'ত দেখুৱাম। আগৰ ভিডিঅ' দেখাইছিল দ্বিতীয় খণ্ড। যদি আপোনালোকে চোৱা নাই কোনোৱে তেনেহ'লে প্ৰথম দ্বিতীয় মোৰ চেনেলতে পাব। তৃতীয় খণ্ডটি আজি উপভোগ কৰক। উঘালে তাই চিৰিকি বাহিৰত এৰিলো ঐ বাৰান্দাত এৰিলো যতৰ পানী উতলা দি মন উঠে উতলি ঐ আজি পিৰিতিৰ বতৰ। মুঠিতে ধৰি লৈ ভাবো মইনা নাঙলৰ ৰোৱনী নাই শাওনৰ দাৱনী নাই আঘোণৰ ঐ বলে চপাও দুপুৰা বলে চপাও দুপুৰা খেতি সোমাই তোকে আনিম বুলি খায় মইনা বৰে ঘৰ সাজিলো যোৱা বছৰ মাটি খুলি বন্ধ কৰ ওখকৈ মই তুলিলো ওখকৈ মই তুলিলো ভেটি। বেপাৰ মাতে শুনি ৰ'ব মই নোৱাৰো এৰি যাওঁ পেটৰে ভাত।
লাই খালে জালে অ লীলা বেদী বতাহে অ লীলা বেদী লতাই অ লীলা লপা নুগালে জালে বৰত গালিছে জালিছে অ লীলা মাৰে নাচনী অ লীলা মাৰে নাচনী অ লীলা এনুৱা ঐ যৌৱনৰ পদত চেলেং বাখৰৈ পোৱালি কাছৰে চলং চেলেং বাখৰৈ দিশত কপি লগা দলং চেলেং বাখৰৈ জাজি নৈ নিমলা জাজি নৈ নিমলা পানী জাজি নৈ নিমলা জাজি নৈ নিমলা পানী অনামিকা খুব সুন্দৰ হৈছে ধন্যবাদ প্ৰথমে মই তোমাক শুভেচ্ছা জনাইছোঁ তুমি তৃতীয় পৰ্যায়লৈকে যে আহিছা সেইটোৱে বহুত খুব সুন্দৰ নাচিছা আৰু মই আমাৰ বাকী দুগৰাকী বোৱাৰীক ক'ব বিচাৰিছোঁ অনামিকাই কিন্তু মঞ্চ কঁপাই তুলিছে মোৰতো খুব ভাল লাগিছে আমি এবাৰ আজি বিচাৰকসকলকো সুধি লওঁ হয়নে পূৰবীবা ভাল হৈছে পৰিৱেশন সুন্দৰ গাইছা কিন্তু এটাই মাথো মই ক'ম যে হাঁহিটো আৰু প্ৰাণ খুলি হাঁহিলে বেছি ভাল লাগিব নেকি চাবাচোন সেইটো মোৰ নিজা অপিনিয়ন এটা তোমাক দিছোঁ ভাল হৈছে বিহু উঠিছে আৰু অনামিকাক এনেই যাবলৈ নিদিওঁ আমি আজি আমি অকণমান ধেমালি কৰোঁ ধেমালি মানে এটা প্ৰশ্ন কৰিম ইয়াত কোনো ধৰণৰ নম্বৰ নাই এনেই সুধিম আমি জানিবৰ কাৰণে দেই এডাল মাৰলি দুখন ছাল নবন্ধাকে থাকে সৰ্বতিকাল তুমি অলপ সময় লোৱা কোনো কথা নাই বাইদেউ এটা হিন্টছ দিওঁ নেকি হিন্টছ দিব পাৰা হিন্টছটো ল'ব পাৰা একো নাই দিব পাৰোঁ পাছফালে তোমাৰ পাছফালে চালেই তুমি পাব পাৰা কি এইটো বুলি ক'লে এইটো মানে তাৰমানে আমাৰ তোমাৰ পাছফালে আছে ভালকৈ যদি চোৱা ইমান তাতে পাবা। ধুনীয়া গাঁওখনিত লিখা দিয়াই আছে ন পিছফালে ইমান ধুনীয়াখন গাঁও পথাৰ গৰু গাড়ী ইমান সহজ আৰু কৰি দিব নোৱাৰি আৰু ন ৰিম্পী ৰিম্পী মই মই নিজেও বিচাৰি ফুৰিছোঁ ক'ত কি আছে আমাৰ বিহুৱাসকলো কিন্তু একদম ব্যস্ত হৈ গৈছে কলপাত বুলি কৈছে ঠিকেই কলপাত বুলি কোনে কৈছিলে কলপাত বিহুৱাসকলে বিহুৱাসকলে অঁ হয় কলপাত গতিকে ধন্যবাদ দিছোঁ আৰু পুনৰবাৰ তোমালৈ মৰম আৰু শুভেচ্ছা থাকিলে ধন্যবাদ অনামিকা ধন্যবাদ বাইদেউ দীপজ্যোতি দা পৰিৱেশন ভালেই লাগিছে তৃতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈ আহিছে আৰু সেইধৰণে আপুনি পৰিৱেশনো আজি কৰি দেখুৱালে বাকী পৰিৱেশনৰ ওপৰত যিহেতু আমি বহুত কিবা ক'ব নোৱাৰোঁ আজি আমাৰো হাত বন্ধা আছে গতিকে ইমানখিনিয়ে পৰিৱেশনৰ ওপৰত ক'ম আৰু শুভেচ্ছা থাকিলে ভৱিষ্যতলৈ অকল এইখন মঞ্চ বুলি নহয় যিকোনো মঞ্চলৈ বা আপোনাক ভগৱানে যিখিনি গুণ দিছে সেইখিনি যাতে আৰু ঈশ্বৰৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি যাওক জীৱন যুদ্ধত আগবাঢ়ি যাওক আমাৰ শুভেচ্ছা সদায় থাকিলে পংকজ দা একে আশাৰে ক'বলৈ গ'লে বিহুখন পকিছে ভাল লাগিছে বিহুৱাসকলেও খুব সুন্দৰকৈ সহযোগ কৰিছে বিহুৱাসকলেও পকাইছে বিহুৱাসকলে ইমান সুন্দৰকৈ সহযোগ কৰাটো আচলতে নাচনীগৰাকীৰ বাবে এইটো গোটেই খুবেই মানে ভাল কথা শুভেচ্ছা থাকিল পৰৱৰ্তী পৰ্যায়লৈ আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়টো যাতে আমি আপোনাক দেখিবলৈ পাওঁ ধন্যবাদ কেনেকুৱা পালে নিশ্চয় ভাল পাইছে বুলি ভাবিছোঁ কমেণ্ট কৰিব কেনেকুৱা হৈছে আৰু মোৰ ডে বাই ডে মানে ফাৰ্ষ্ট ৰাউণ্ড হওক ছেকেণ্ড ৰাউণ্ড হওক লাহে লাহে মোৰ উন্নতি হৈ গৈ আছিলে মানে নিজে নাচিও গম পাইতো যে প্ৰথম দ্বিতীয় ৰাউণ্ডতকৈ তৃতীয় ৰাউণ্ডটি ভাল হৈছে বুলি মই নিজে অনুভৱ কৰিছোঁ আৰু 100% হ'বলৈতো বহুত বাকী আছেই চবৰে থাকে তো সেইখিনি আগলৈ কৰিবলৈ যত্ন কৰিম আৰু ভিডিঅ' আহি থাকিব
নেক্সট আমাৰ ছেমি ফাইনেল হ'ব ছেমি ফাইনেল পাওঁনে নাই সেইটো আপোনালোকে গম পাব তাৰপিছত ফাইনেল হ'ব তেনেকৈ ফাইনেললৈ যদি যাওঁ তেতিয়া আপোনালোকে নিশ্চয় ভিডিঅ' দেখা পাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম বাই বাই